নমস্কাৰ দৰ্শকবৃন্দ, আপুনি হওক বা মই, আমি প্ৰতিজনে জন্ম হোৱাৰ আগতে নিজৰ মাৰ গৰ্ভত ৯ মাহ ধৰি সোমাই আছিলোঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, সেই অন্ধকাৰ আৰু কষ্টকৰ সময়ছোৱাত এটি শিশুৱে আচলতে কি অনুভৱ কৰে? শ্ৰীমদ ভাগৱত মহাপুৰাণৰ ৩য় স্কন্ধত ভগৱান কপিলে নিজৰ মাতৃ দেৱহূতিক কৈছে যে মাৰ গৰ্ভত থকা অৱস্থাত শিশুটিয়ে আচলতে সকলো কথা বুজিব পাৰে, আনকি সপ্তম মাহত তাৰ আগৰ জন্মৰ সকলো কথাও মনলৈ আহে। সেই অসহ্যকৰ যন্ত্ৰণাৰ মাজত শিশুটিয়ে ভগৱানৰ ওচৰত এনে এক প্ৰাৰ্থনা কৰে, যিটো শুনিলে আপোনাৰো চকু পানীৰে ভৰি পৰিব। ভাগৱতৰ মতে, মাৰ গৰ্ভত থকা অৱস্থাটো কোনো আৰামদায়ক ঠাই নহয়। শিশুটিয়ে তাত মল-মূত্ৰ আৰু তেজৰ মাজত এটা সৰু মোনাৰ ভিতৰত বন্দী হৈ থাকিবলগীয়া হয়। যেতিয়া মাকে কিবা অতি জ্বলা, টেঙা বা গৰম বস্তু খায়, তেতিয়া তাৰ প্ৰভাৱে শিশুটিৰ কোমল ছালত জুই লগাৰ দৰে পোৰণি সৃষ্টি কৰে। সি লৰচৰ কৰিব নোৱাৰে, উশাহ ল'বলৈ কষ্ট পায় আৰু তাৰ চাৰিওফালে কেৱল অন্ধকাৰ থাকে। এই অৱস্থাত শিশুটিয়ে এটা সজাত আবদ্ধ চৰাইৰ দৰে বা জালত পৰা মাছৰ দৰে চটপটাই থাকে। ঠিক তেনে সময়তে অৰ্থাৎ সপ্তম মাহত ভগৱানৰ কৃপাত তাৰ আগৰ জন্মৰ সকলো কথা মনলৈ আহে। সি বুজিব পাৰে যে আগৰ জন্মত কৰা পাপ কৰ্মৰ বাবে সি আজি পুনৰ এই নৰকৰ দৰে গৰ্ভত সোমাবলগীয়া হৈছে। আগৰ জন্মৰ কথা মনলৈ অহাৰ পিছত সেই অসহায় শিশুটিয়ে গৰ্ভৰ ভিতৰৰ পৰাই হাতজোৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰে। শিশুটিয়ে কান্দি কান্দি কয়, হে প্ৰভু, মই বহুতো জন্ম ধৰি কেৱল নিজৰ স্বাৰ্থ, পৰিয়াল আৰু ধন-সম্পত্তিৰ পাছত দৌৰি মোৰ বহুমূলীয়া জীৱন নষ্ট কৰিলোঁ। মই কেতিয়াও তোমাৰ নাম স্মৰণ নকৰিলোঁ। তাৰেই শাস্তি হিচাপে আজি মই এই অন্ধকাৰ গৰ্ভত এই ভয়ংকৰ যন্ত্ৰণা ভোগ কৰিছোঁ। হে প্ৰভু, মোক এইবাৰৰ বাবে ক্ষমা কৰি দিয়া। মোক এই নৰক যন্ত্ৰণাৰ পৰা সোনকালে উদ্ধাৰ কৰা। মই তোমাক কথা দিছোঁ, এইবাৰ জন্ম লৈ মই কোনো মায়ামোহত আবদ্ধ নহওঁ। মই কেৱল তোমাৰ নাম ল'ম আৰু ধৰ্মৰ পথত জীৱন কটাম। ভাবকচোন, মাতৃৰ গৰ্ভত থকা অৱস্থাত আমি প্ৰত্যেকজন মানুহে ভগৱানক এই একেটা কথাই কৈ আহিছোঁ। কিন্তু ইয়াৰ পিছত কি হয় জানেনে? 10 মাহ সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া প্ৰসৱৰ প্ৰচণ্ড বিষৰ মাজেৰে শিশুটিয়ে এই পৃথিৱীত জন্মগ্ৰহণ কৰে, তেতিয়া বাহিৰৰ বতাহ তাৰ গাত লগাৰ লগে লগে ভগৱানৰ মায়াই তাক আৱৰি ধৰে। ভাগৱতত উল্লেখ আছে যে জন্মৰ সময়ৰ সেই ভয়ংকৰ কষ্টৰ বাবে শিশুটিয়ে নিজৰ আগৰ জন্মৰ সকলো স্মৃতি আৰু গৰ্ভত ভগৱানক দিয়া সেই প্ৰতিশ্ৰুতি একেবাৰে পাহৰি যায়। সেয়েহে জন্ম হোৱাৰ লগে লগে শিশুটিয়ে ডাঙৰকৈ কান্দি উঠে। তাৰ পিছত লাহে লাহে সি আকৌ এই সংসাৰৰ মায়া অৰ্থাৎ ধন, পৰিয়াল, অহংকাৰ আৰু স্বাৰ্থৰ মাজত সোমাই পৰে। যিজন ভগৱানক সি গৰ্ভত কান্দি কান্দি প্ৰাৰ্থনা কৰিছিল, তেওঁক সি আজীৱন পাহৰি থাকে। দৰ্শকবৃন্দ, ভাগৱতৰ এই কথাখিনি আমাক সোঁৱৰাই দিয়ে যে আমাৰ এই মানৱ জীৱনটো ভগৱানে দিয়া এক অমূল্য উপহাৰ। আমি গৰ্ভত দিয়া সেই প্ৰতিশ্ৰুতি পাহৰি যোৱা উচিত নহয়। জীৱনৰ ইমান ব্যস্ততাৰ মাজতো দিনটোত অত্যন্ত 10 মিনিটৰ সময় লৈ আমি ভগৱানৰ নাম স্মৰণ কৰিব লাগে। তেতিয়াহে আমাৰ আত্মাই প্ৰকৃত শান্তি পাব। আজিৰ এই ভিডিঅ'টো চাই আপোনাৰ কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। এনেকুৱা ভিডিঅ' সদায় চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।